हेलो फ्रेंड आपलोকক সকলোকে আমাৰ ডিজিটেল হেল্প আসাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক মেট্ৰিক 2020 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ মোবাইলৰ দ্বাৰা আপোনালোকে চাব পাৰিব, লগতে এডমিট কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে আজি দেখুৱাম। বন্ধুসকল, এতিয়া কৰোনা ভাইৰাছৰ কাৰণে স্কুলবিলাকত ৰিজাল্ট দিয়া নহ'ব। 14টাকৈ ৱেবছাইট খুলি দিয়া হৈছে, তাৰ পৰা আপোনালোকে এইবিলাক ডাউনলোড কৰিব লাগিব। লগতে 6 জুনত ৰিজাল্ট দিয়া হ'ব 9টা বজাত আপোনালোকে চাব পাৰিব। আপোনালোকে এতিয়া শিকি লওক, তাৰপিছত আপোনালোকে ঘৰতে বহি আপোনালোকৰ ৰিজাল্টবোৰ চাব পাৰিব। বন্ধুসকল, যদি এতিয়া আপোনালোকে যদি এতিয়া আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে চাব পাৰিব। বন্ধুসকল, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে গুগল ওপেন কৰিব। গুগল ওপেন কৰাৰ পিছত ইয়াত সাৰ্চ কৰিব। ৰিজাল্ট আসাম NIC ইন 2020 ইয়াত মোৰ লিখা হৈ আছে। মই ক্লিক কৰাৰ পিছত কেইটামান ৱেবছাইট আছে, আপোনালোকে যিকোনো এটা ৱেবছাইটত যাব পাৰিব। মই এইটো ৱেবছাইটত গৈ আছোঁ। এইটো ৱেবছাইটত যোৱাৰ পিছত ইয়াত ক্ৰম বুলি ক্লিক কৰি দিব। ক্ৰম ব্ৰাউজাৰত ক্লিক কৰিব। আপোনালোকৰ এইটো ব্ৰাউজাৰটো ক্ৰমত লৈ যাবগৈ, ক্ৰম ব্ৰাউজাৰত লৈ যাবগৈ। তাৰপিছত আপোনালোকৰ বন্ধুসকল ইয়াত আপোনালোকে চিলেক্ট কৰিব বোৰ্ড নেম, আসাম বোৰ্ড মোৰ এইটো। তাৰপিছত ৰোল নাম্বাৰ, আপোনালোকে এইটো আপোনালোকৰ মাৰ্কছ এডমিট কাৰ্ডত থাকিব ৰোল নাম্বাৰটো। তাৰপিছত ৰোল কোডটো থাকিব। তাৰপিছত আপোনাৰ নাম, তাৰপিছত আপোনাৰ এটা মোবাইল নাম্বাৰ দিব, তাৰপিছত ইমেইল ID দিব। তাৰপিছত আপুনি জেণ্ডাৰ মেল নে ফিমেল, আপুনি কোন ক্লাছ 10 ইয়াত ক্লিক কৰিব আৰু ইয়াৰ ষ্ট্ৰীম PC আৰ্ট কমাৰ্চ আদাৰত ক্লিক কৰিব। তাৰপিছত ষ্টাডি ইয়াৰ ইণ্টাৰেষ্ট, আপুনি ছায়েন্স ইঞ্জিনিয়াৰিং না মেডিকেল ফেশ্বন টেকন'লজি আপুনি যিটো হওক আৰ্টছ বা ধৰিলেও হ'ল। তাৰপিছত আপোনালোকে ছাবমিট কৰাৰ পিছত আপোনালোকে হৈ যাব। এতিয়া মোৰ তাত এতিয়া বৰ্তমান এডমিট কাৰ্ড নাই। যেতিয়া 6 জুনত মেট্ৰিক ৰিজাল্ট দিব তেতিয়া আপোনালোক আৰু এটা ভিডিঅ'ত দেখুৱাম। বন্ধুসকল, আজিলৈ ভিডিঅ' এইখিনি। যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।